কবিতা শিৰোনাম তুমি আহিবা। কথা মানসী দাস। আবৃত্তি অনামিকা চেতিয়া। তুমি আহিবা, আহিলে এমুঠি জোনাক লৈ আহিবা। বহু বছৰ হ'ল মোৰ আউসী জুপুৰিটোত পোহৰৰ বিন্যাস নোপোৱা। এতিয়া পূৰ্ণিমাও যে হ'ল কাল অমানিশা। এই নিতাল পৃথিৱীত দিনটো যেনি তেনি আঁতৰি যায়, কিন্তু নিশব্দ মাজনিশা মোৰ বৰ ভয় লাগে। যেন কাৰোবাৰ হিয়া ভগা হৃদয়ৰ স্পন্দন শুনা পাওঁ, যেন ভগা হৃদয়ৰ বিষাক্ত বেদনাৰ যন্ত্ৰণাময় হিয়া ভগা কান্দোনৰ ৰোল। পোৱা নোপোৱাৰ হিচাপত আৰু যেন কেতিয়াবা বিষাদগ্ৰস্ত হৈ চিঞৰি উঠে জীৱনৰ এগছি শান্তি বন্তিৰ সন্ধানত। আৰু যে কত কিমান এই নিতাল পৃথিৱীত পোহৰৰ বিন্যাসত কিমান যে হাহাকাৰ। তুমি আহিবা দেই, আউসী জীৱনত জোনাকে পোহৰৰ বিন্যাস বিলাব। সোণ উজলি উঠিব এই নিতাল পৃথিৱীত। ধন্যবাদ।